Hello everyone, মই শিল্পী আপোনালোকক মোৰ নতুন ইউটিউব চেনেল শিল্পীছ লাইভলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আচলতে মই এই ইউটিউব চেনেলটো খুলিম বুলি যোৱাবাৰ লকডাউনৰ পৰাই ভাবি আছিলোঁ, কিন্তু খোলা হোৱা নাছিলে। যিহেতু মই ভাবি পোৱা নাছিলোঁ কিনো দিম, কাৰণ দিবলগীয়া মোৰ ওচৰত বিশেষ একো নাই, কাৰণ মই কোনো চেলিব্ৰিটিও নহয়, কাৰণ মই এগৰাকী সাধাৰণ গৃহিণী। কিন্তু মই ভাবিলোঁ গৃহিণীৰো এটা জীৱন আছে ন, সকলোৰে থাকে। গতিকে মই ভাবিছোঁ মইনো কেনেকৈ দিনটো পাৰ কৰোঁ, তাকে দিম বুলি ভাবি আজি কেমেৰাটো হাতত তুলি ল'লোঁ। যদি আপোনালোকে মোক সহায় সহযোগিতা আগবঢ়ায়, নিশ্চয় মই আগবাঢ়ি যাম। গতিকে আহকচোন, মই কেনেকৈ দিনটো পাৰ কৰোঁ আপোনালোকক দেখাই যাম। মইনো কি কি কৰি থাকোঁ দিনটোত, তাকে দেখাবলৈ প্ৰয়াস কৰিম। গতিকে আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আহকচোন। প্ৰথমতে মই আপোনালোকৰ আগত মোৰ পৰিচয়টো দাঙি ধৰিব বিচাৰিছোঁ, যিহেতুকে আপোনালোকেও জানিব বিচাৰিব, কাৰণ মইনো মোৰ ঘৰ ক'ত। মই আচলতে দেৰগাঁও দাধৰা গাঁৱৰ জীয়ৰী আছিলোঁ, আৰু মই 2007 পৰা নগাঁও মৰিকলঙৰ বোৱাৰী হ'লোঁ। আচলতে চবতকৈ ইণ্টাৰেষ্টিং কথাটো কি জানেনে, মোৰ ঘৰ আছিল দাধৰা, আৰু মোৰ হাজবেণ্ডৰ টাইটেল হৈছে দাধৰা। গতিকে মোক বহুতে ফেচবুক বা ইনষ্টাগ্ৰামত সুধি থাকে যে মই নিজৰ জেগাকণক পাহৰিব নোৱাৰি পেলাই দাধৰা লিখোঁ নে মোৰ টাইটেল হয় সেইটো। আচলতে মই সকলোকে ক'ব বিচাৰিছোঁ সেইটো মোৰ হাজবেণ্ডৰ টাইটেল হয়, গতিকে মই সেইটো সেইকাৰণে লিখোঁ দাধৰা বুলি। মোৰ ভাগ্য, মোৰ মিলি গৈছে, নিজৰ জেগাকণ সদায় মোৰ লগত থাকে। যদিও বা মই জেগাকণত থাকিব পৰা নাই, কিন্তু মোৰ লগত সদায় দাধৰা টাইটেলটো হ'লেও আছে। প্লেণ্ট আমি সকলোৱে ভাল পাওঁ, নহয় জানো? আপোনালোকেও নিশ্চয় ভাল পায়। চাওকচোন মইনো কেনেকৈ ইনড'ৰ প্লেণ্টবিলাক ৰাখিছোঁ। মোৰ কিন্তু বহুত চখ ইনড'ৰ প্লেণ্ট ৰখাৰ কাৰণে, গতিকে মই দিনটো আচলতে এইবিলাকৰ লগতে ব্যস্ত থাকোঁ। কেনেকুৱা লাগিছে জনাবচোন। আপোনালোকেও ৰাখেনে বাৰু এনেকৈ? এইটো দেখিছেনে? এইটো আচলতে কোনো প্লেণ্টৰ পট নহয়, এইটো আচলতে আছিলে মোৰ মামীয়ে আনিছিলে, মানে শাহুমাই আনিছিলে। এইটো মায়ে আনিছিলে তেজপুৰৰ KF বুলি এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ আছে, আপোনালোক সকলোৱে জানে চাগে। সেইখন তেজপুৰৰ মিছন চাৰিআলিত আছে। যেতিয়া পাপাই অৰুণাচলত জব কৰি আছিলে, তেতিয়া মায়ে প্ৰায় আহোঁতেই তেজপুৰেদি আহোঁতে মানে তাতে সোমায়ে আহে। আৰু মাৰো বহুত চখ আছিলে বস্তু এইবিলাক সজোৱা ইনড'ৰ বস্তুবিলাক কিনা, তো মায়েতো কিনিছিলে আচলতে ইয়াতে ফ্ৰুটছ ৰাখিবৰ কাৰণে। কিন্তু তেতিয়া ৰখা হৈছিলে, কিন্তু এইটো বহুত পুৰণা হৈ গ'ল। আজি এইটো 10 বছৰ পাৰ হৈ গ'ল। গতিকে এইটো এনেই আছিলে, মানে মই ভাবিলোঁ এনেকৈ মানি প্লেণ্টটো মই ইয়াতে ৰুই পেলাই ইয়াতে ৰাখিছোঁ চেণ্টাৰ টেবুলত। কেনেকুৱা লাগিছে বাৰু জনাবচোন। আৰু আছে এইফালে, এইটো মই বনাইছিলোঁ, প্ৰথম বনাইছিলোঁ মই এইটো চিমেণ্ট দি পেলাই। চাওকচোন কেনেকুৱা হৈছে, নিজে ট্ৰাই কৰিছিলোঁ ইউটিউবত চাই পেলাই। আৰু আছে জানেনে, মই সৰু সৰু যিকোনো বস্তুতে আচলতে প্লেণ্ট দিওঁ। এইবিলাক আছিলে আপোনাৰ মিঠাই ডিব্বা, এইবিলাক মিঠাই ডিব্বা আছিলে। ডিব্বাবিলাক মই পেলাই নিদিওঁ, এনেকৈ ইয়াতে যিকোনো একেটা প্লেণ্টৰে মোৰ বহুত আছে। মোৰ কাৰণে মানে ভিতৰতো গ্ৰীণ হৈ থাকিলে মোৰ মনটো খুব ভাল লাগে। আপোনালোকৰ ভাল লাগেনে বাৰু? মই আচলতে য'তে যি পাওঁ ত'তে ৰাখোঁ। এইটো আছিলে এটা ডিব্বা, এইটো পট নহয় আচলতে, এইটো বিস্কিট চিস্কিট ৰাখিবৰ কাৰণে আছিলে, কিন্তু ইয়াৰ ঢাকনাটো বেয়া হৈ গ'ল। গতিকে ইয়াত পেলাই নিদি মই ইয়াতে হোৱাইট কালাৰ কৰিলোঁ। হোৱাইট কালাৰ কৰি পেলাই ইয়াতে ছেম প্লেণ্ট চব ৰাখোঁ। গতিকে গ্ৰীণ হৈ থাকিলেই হ'ল, আৰু মানে গ্ৰীণ হৈ থাকিলেই মোৰ ভাল লাগে। গতিকে আপোনালোকৰ ভাল লাগেনে নাই জনাবচোন কমেণ্ট কৰি। আৰু আছে, মই বেলকনিটো ৰাখিছোঁ। এইটো দেখিছেনে, এইটো মোক মামীয়ে আনি দিছে, বাহমী শাক, কাৰণ মোৰ দুটা বাচ্চা আছে, দুইটাকে খুৱাবৰ কাৰণে। নাজানো আৰু জীয়াই থাকে নে নাথাকে।
কি কৰোঁ আপোনালোকক দেখাই যাবলৈ মই চেষ্টা কৰিম। এতিয়া বাজিছে 11:30 আৰু এতিয়া ব্ৰেকফাষ্ট খাই কৰি আজৰি মিষ্টাৰ গ'ল আৰু এতিয়া ময়ো অকণমান ৰেষ্ট লওঁ, তাৰপিছত আকৌ দুপৰীয়াৰ কাৰণে ৰেডি হ'ম। আহক আপোনালোককো দেখাই যাম। এয়া মই দুপৰীয়া খাবৰ কাৰণে চিকেন ফ্ৰাই বনাইছিলোঁ, আপোনালোকক ৰেচিপিটো পিছত দি দিম। এতিয়া মই একদম সময় নাপালোঁ ৰেচিপিটো দিবৰ কাৰণে, মই আপোনালোকক দিম বাৰু পিছত ৰেচিপিটো। হেল্ল' এভৰিৱান, এতিয়া বাজিছে সন্ধিয়া 7টা। দিনটো মই একো দিব নোৱাৰিলোঁ আজি, যিহেতুকে মিলাবই নোৱাৰিলোঁ, কাৰণ আজি মোৰ প্ৰথম, গতিকে মিলাব একেবাৰে নোৱাৰিলোঁ। আৰু দুপৰীয়া ভাবিছিলোঁ কিবা দিম, কি বনাইছোঁ আপোনালোকক দেখাম, কিন্তু দেখাব লওঁতে আলহী আহিল, তেওঁলোকৰ লগত ব্যস্ত হৈ যাওঁতে একো দেখুওৱা নহ'ল। গতিকে মই ভাবিছোঁ মই পিছৰ ব্লগটোত আকৌ আপোনালোকক ধুনীয়াকৈ দেখাম। আজি যিহেতুকে প্ৰথম, গতিকে কোনটো কৰিম কোনটো নকৰিম এনেকুৱা টাইপত হৈছে। এতিয়া ল'ৰাক অকণমান পঢ়াই লওঁ, যিহেতুকে তাৰ 22ৰ পৰা এক্সাম, ময়ে পঢ়াওঁ তাক, গতিকে সি এতিয়া খাই আছে। মই ভাবিছোঁ খাই থকা সময়কণ আপোনালোকৰ লগত কথা পাতি লওঁ, যিহেতুকে দিনটো একোৱেই নিদিলোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ আজি সৰু ব্লগটো চাই ভাল পালে। যদি আপোনালোকে ভাল পাইছে, প্লিজ মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আহিবলগীয়া ভিডিঅ'বিলাক ভালদৰে বনাবলৈ আপোনালোকৰ পৰা উৎসাহ পাওঁ। আশা ৰাখিছোঁ। আজিলৈ বাই বাই।